হাই ফ্ৰেণ্ডছ, আজি আমাৰ গাঁৱত ভাগৱত ঘূৰোৱা আছে। আজি আমি ভাগৱতলৈ যাব ওলাইছোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিবচোন আমাৰ ভাগৱত কেনেকুৱাকৈ ঘূৰাই। গাঁওখনৰ নাম কুৰুৱা দেই। আমাৰ এই গাঁওখন বহুত পিছপৰা গাঁও দেই ফ্ৰেণ্ডছ। এই গাঁওখনৰ নাম কুৰুৱা, ব্ৰহ্মপুত্ৰৰ ওচৰতে হয়। আজি নামঘৰ লোৱাৰ কাৰণে আজি ভাগৱতখন ঘূৰাব, ভাগৱত যাত্ৰা হ'ব। সেইকাৰণে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আমাৰ গাঁওখনত। সেয়া দেখিছে নহয়, ভাগৱতত দিবৰ কাৰণে চাকি বন্তি অলপ আগবঢ়াইছোঁ, যাতে গাঁওখনৰো সুখ হয়, আমাৰো মংগল হয়। সেইটোৰ কাৰণে অলপ ধূপ চাকি যোগাৰ কৰিছোঁ। এইয়া ফ্ৰেণ্ডছ দেখিছেনে, আহি আছে আৰু ভাগৱত লৈ কিনে মানুহবিলাক ঘূৰাবৰ কাৰণে। বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে, চব ভাগৰ লাগিছে, লাহে লাহে আহি আছে আৰু এতিয়া আমাৰ ৰাস্তা পাওঁতে বা কিমান দেৰি হয়। ফ্ৰেণ্ডছ, এয়া ৰাস্তাত পদধূলিৰ কাৰণে কাপোৰ পাৰি দিয়া হৈছে, চাদৰ পাৰি দিছোঁ, চবে যাতে খচি যায় আৰু। এয়া আহি পাইছে, আমাৰ ৰাস্তা পাইছে। এতিয়া অলপ সোণাৰ ওপৰত পানী ছটিয়াই দিয়া হৈছে আৰু দি কিনে ভাগৱতক অলপ সেৱা জনাওঁ। আমি ৰখি আছোঁ সেইটোৰ কাৰণে, ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ। ল'ৰাবোৰৰ যে কিমান আনন্দ লাগিছে, ইয়া দেখিছে নহয়, নাচি আছে। গোটেই গাঁৱৰ ল'ৰাবোৰ আহিছে, আমাৰো ভাল লাগিছে এজন। মই মাহঁতৰ ঘৰলৈ আহিছোঁ, এতিয়া ভাগৱত চাবৰ কাৰণেই আহিছোঁ। যে সেৱা লওঁ আৰু আমাৰ ৰাস্তা পাইছে মই। চাওকচোন, ভাগৱতৰ কাৰণে কিমান মানুহ ওলাই আহিছে, ঘৰৰ কামবোৰ পেলাই থৈ হ'লে ওলাই আহিছে। ভাগৱতত কিমান শোভাযাত্ৰা কৰাৰ কাৰণে ওলাই আহিছোঁ আজি চবেই। ময়ো যাওঁ লগতে আজি।
কেনেকুৱা লাগিছে? এইটো আমাৰ মন্দিৰ। ইয়াতে শোভাযাত্ৰা কৰা গাড়ীখন থিয় কৰা থোৱা আছে। এইখন লৈ আমি শোভাযাত্ৰাত গৈছিলোঁ। এই নামঘৰটোতে আমাৰ ভাগৱত আজি নামঘৰ লোৱা আছিলে, সেইকাৰণে ভাগৱত কৰালে। এইটোৱেই নামঘৰ।